হে গাইজ ৱেলকাম বেক টু মাই চেনেল। আৰু আজিৰ এই ভিডিঅ'টো তামাম ধামাকাদাৰ হ'ব, কাৰণ কিয় জানা, আজি মই আপোনালোকক এনেকুৱা এখন চাব লগা পাহাৰীয়া ঠাইত লৈ যাম। তো প্লিজ ভিডিঅ'টো কাট নকৰিব, আপোনালোকে বলক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু মোৰ লগত যাব মোৰ কেইজনমান ফ্ৰেণ্ড। তো মোৰ ফ্ৰেণ্ডসকল অলপ আগত মোক ৰখি আছে, তো আগতে মোৰ ফ্ৰেণ্ডৰ তাতে বলক। এই কোনোবা লিপ দে কোনোবা। আৰু ফাইনেলি লিপ পাই গ'লো মোৰ ঘৰৰ ওচৰৰ খুৰা এজনক। তো জল্দি বল জল্দি। তো গাইছ আৰু মই ফাইনেলি আহি পালোঁ ফ্ৰেণ্ডৰ তাতে। এইটো হিৰক দা আৰু প্ৰাণজিত আৰু এইফালে আমাৰ হিমকেশ। তো বেছি দেৰি নকৰাকে বলক। আৰু এইটো হৈছে বলবলা পাহাৰ। আৰু এইফালে চাওক আপোনালোকে, এইফালে ৰাস্তাটো কি অৱস্থা বেয়া, উঠে না নাই ট্ৰাই কৰি চাওঁ। জোৰ লগা। আৰু ফাইনেলি বাইকখন কিবাকে উঠাব পালোঁ, দুখন বাইকো। ইফালে চাওক হিৰকদাৰ আৰু এইটো প্ৰাণজিতৰ। তো এতিয়া আৰু আমি লাহেকৈ আগবাঢ়ি যাওঁ। কি হয় ৰাস্তাটোৰ আগত গৈ গম পাম, कारण आमियो आज हे प्रथम तो गाइस फाइनली आहि पालो और यात बाइकखन पार्क कराई दिलो। इता बोले यार पर आरो 1 किलोमीटर मान खस काढे যাব লাগিব। तो बोलक बहुत कष्ट আছে रे। तो भैया जी आप यहाँ से है? हाँ यहाँ से है। तो इधर का रोइस कैसा है, मतलब यहाँ का रोइस तो बहुत और ऊपर जाना पड़ेगा आपको। अभी कितना किलोमीटर है यहाँ से? यहाँ से आपको जाना पड़ेगा 2 किलोमीटर आधा से जाना पड़ेगा। वहाँ बाहर है उससे और आगे जाना पड़ेगा। बहुत रास्ता खराब है। आप लोग आने से यहाँ बहुत तकलीफ हो जाएगा, लेकिन आपको फायदर जाना पड़ेगा। फायदर जाना पड़ेगा। उसके बाद मेरा आपको जाके ऊपर देखे बस। तो ठीक है, आपसे मिलके बहुत अच्छा लगा, आपसे बात करके। तो बाद में मिलूंगा फिर। अच्छा ठीक है। और आगे से आप लोग का ऐसा है यूट्यूब पर, यहाँ से और ज्यादा से ज्यादा आप लोग यहाँ से विजिट करो और ये आपका ये हम लोग का देश को और आगे बढ़ो और आगे दिखाओ और आगे शेयर करो। तब तो हमारा आगे आगे वो और संसार और आगे वो संसार चलो बहुत ये बोस्ती में थोड़ा आगे चल जा सकता हो, इसलिए बोल रहे हैं हम। तो दादाই কৈ দিল আপোনালোকক কিছুমান কথা, বহুত ভালকে কথা পাতিল মোৰ লগত। তো এতিয়া বলক আগুৱাই যাওঁ আগলৈ, আৰু ইয়াৰ পৰা বেছি নাই আৰু বোলে দাদাই কৈ দিল। अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे ला। ভাই কষ্ট কেনে? হা কষ্ট কৰি আছো, ওপৰ যদি চাং কেনেকা লাগে। এইটো প্ৰাণজিত ভাই আমাৰ, আৰু আছে আমাৰ টিম আছে। আৰু এইফালে হিমকেশ। কেনেকুৱা কষ্ট? বহুত অসুবিধা, একদম নোৱাৰি। কেদাৰনাথৰ ফিলিং লাগি গৈছে না লাষ্টত হাতী। বহুত তাতকৈ ডাঙৰ কেদাৰনাথ। তো আৰু উঠি বহুত দূৰ পিছত ইফালে এটা ঘৰ পালোঁ, চাই লওক কি ধুনীয়া ঘৰ। ইফালে আৰু ইফালে হিমকেশ পানী ভৰাই আছে, পাহাৰৰ পানী। কেনেকুৱা মিঠা না? হা অৱস্থা নাই শেষ চবৰে। হিৰকদা कैसा लगा? एकदम मजा आया। हाँ बजाओ टेरे कौन दी जाबा लगा यार। कुछ बोलना चाहते हो भाई? ये देखो मेरा सिनाकी को लोग पा गया रास्ता में। हाँ कुछ बोलना चाहते हैं? क्या बोलेंगे? আৰু ইয়াত ভাৰ্গৱ ভাইক লগ পালোঁ। ভাৰ্গৱ ভাই কেনেকুৱা লাগিছে পাহাৰত উঠি? ভাল মজা। আৰু কিমান খোজ কাঢ়িব লাগিব ইয়াৰ পৰা? আৰু বেছি নহয়, আৰু বেছি নহয়। আচ্ছা দে নহ'লে লগ পাম পিছত। বাই। ভাই কেনে লাগিছে উঠি? মজা। কষ্ট কৰ, তেতিয়াহে ফল এটা পাম। লাহে পিছলিব। হিৰক দা, প্ৰাণজিত, হিমকেশ, আজা ভালকে আহিবি দেই। চাবা পিছলিব।
হা বয়স আৰু এনেকৈ কষ্ট কৰি কৰি ফলটো পাই গ'লে এইফালে চাওক ফাইনেলি আহি পালোঁ মই মেইন ভিউটোত যোনটোত আপোনালোকক মই দেখুৱাবলৈ আহিছিলোঁ এইফালে চাওক মানুহ চেছ আজি অৱস্থা নাই মোৰ আৰু এতিয়া মই আপোনালোকক ভিউটো ভালকৈ কমপ্লিট দেখুৱাই দি আছোঁ আপোনালোকে ভাল কৰি চাই লওক जय हो शंकरा आदिदेव शंकरा আৰু এতিয়া আপোনালোকক মই অলপ তলত গৈ দেখুৱাই দিছোঁ এয়া চাওক ইপিনে বহা জেগাও আছে चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे আৰু বোলে চাওক ভাইসকল কেনেকৈ বহি আছে কাই ক'ত ব্যস্ত চাওক চবে ফটো উঠি আছে ভিডিঅ' কৰি আছে মানুহ চাওক আপোনালোকে আৰু এইফালে চাওক বান্দৰ দুটা বোলে এই পৰমৰে লাহে আৰু এইফালে চব ছোৱালীবিলাকে কি শ্বুটিং কৰি আছে দেখা পাইছানে सृष्टि के जन्म से भी पहले तेरा वास था ये जग रहे या ना रहे रहेगी तेरी आस था क्या समय क्या प्रलय दोनों में तेरी महान তো গাইছ এই পাহাৰটোৰ নাম হৈছে বাৰালি পাহাৰ আৰু আপোনালোকক মই মানে ডাইৰেক্ট ফিলিংটো দিব নোৱাৰিম আপোনালোকে সময় মিলে সেনা এদিন আহিব তেতিয়া গম পাব ডাইৰেক্ট ফিলিংটো চাই লওক তো গাইছ আজিলৈ এইখিনি বহুত কষ্ট কৰিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বাই था कभी नहीं मेरा अर्थ क्या निरर्थ क्या जो भी है सभी तेरा तेरे सामने है झुका मेरे सर पे हाथ रख तेरा